তেন্তে নমস্কাৰ, কি খবৰ আপোনালোকৰ সকলোৱে ভালে বুলি আশা কৰি আকৌ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম। আৰু আজি মই আহি পেলাই মানে কি গৈ আছিলোঁ আৰু এফালে বেলেগ এফালে আহিছিলোঁ আৰু আহি বৰ্তমান মই পাই গ'লোঁ জামুগুৰিহাট, আৰু য'ত বাৰচৰীয়া ভাওনা দেখিছে। বাৰচৰীয়া ভাওনা পুষ্পাখন লাগি আছে আৰু চাম্বেলত আপোনালোক দেখুৱাই দিম। আৰু আজি মোৰ লগত আহিছে নয়ন ভাই, বসুদা আহিছে, তাৰপিছত ৰোহিত দা আছে আমাৰ। আপোনালোকে আগৰ ভিডিঅ'ত মোক সকলোকে দেখিছে। আৰু বৰ্তমান এতিয়া মই ভিতৰলৈ সোমাই যাওঁ, দেখুৱাম পৰিস্থিতিখিনি ইয়াৰ। আৰু এই পথাৰখনৰ নাম পকামৰা পথাৰ বুলি কয়। আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। আৰু এয়া আমি এনেকুৱাকৈ সোমাই আছোঁ ইয়াত। আৰু ৰাইজৰ এতিয়া বৰ্তমান যিখিনি হজ, এতিয়া নিজৰ খলাখিনি, যিখিনি নিজৰ খলা আছে, মানে য'ত ভাওনা হ'ব, সেইখিনি সকলোৱে বনাত ব্যস্ততা হৈ আছে। আৰু এইখিনি এই ঘৰখিনি দেখিছে, এইখিনি যোনখিনি গ্ৰীণ ৰুম বুলি কয়, আমি গ্ৰীণ ৰুম য'ত ড্ৰেছ পোছাক বা তেনেকুৱা হেৰি হ'ব, তো সেইখিনিৰ কাৰণে সেইখিনি বনাই থৈছে। আৰু এয়া এইটো হৈছে মেইন মণ্ডপটো, এইটো মেইন মণ্ডপটো বাৰচৰীয়া ভাওনাৰ। আৰু এইখিনি দেখিছে, এইখিনি হ'ল খলা। আৰু এয়া আপোনালোকে যেতিয়া দেখিছে, যিখিনি ওপৰত মানুহ দুজন, এই বৰ্তমান এতিয়া যিখিনি খলা আছে, খলা গ্ৰীণ ৰুমখিনি যাৰ কাৰণে বনাই আছে। আৰু অলপ আগতে দেখুৱালোঁ, সেইখিনি হৈ গৈছিলে। আৰু এইখিনি এতিয়া বৰ্তমান কাম চলি আছে। আপোনালোকে যদি এইফালৰ পৰা যদি আহিব, এই তেজপুৰ ছাইডৰ পৰা যদি আহিব বিচাৰে, বাওঁ ছাইড পৰিব। আৰু যদি আপোনালোকে কিবা কাৰণে বিশ্বনাথ চাৰিআলি ছাইডৰ পৰা আহি আছে, এই বিশ্বনাথ চাৰিআলি ছাইডৰ পৰা যদি আহে, তেনেহ'লে ইফালৰ পৰা আহোঁতে সোঁহাত পৰিব। আৰু এইটো 52 নং ৰাষ্ট্ৰীয় ঘাইপথ। আৰু ইয়াৰ কাষতে যি বাৰচৰীয়া ভাওনা পতা আছে, ইয়াৰ কাষতে। আৰু এই বাৰচৰীয়া ভাওনা 226 বছৰ, এইবাৰ 226 বছৰত ভৰি দিব। আপোনালোকে নিশ্চয় এই বেনাৰখনত দেখিছে, 226 বছৰীয়া। আৰু এই আপোনালোকে দেখিছে, এইজন ৰোহিত দা হয়, আমাৰ গাঁৱৰে। আৰু তেওঁলোকেও আজি গৈছে, যিহেতু তেওঁলোকৰ আজি হজ পৰিছে, তেওঁলোকেও গৈছে। আৰু এইখিনি হৈ গৈছে। বাকী ৰোহিত দাক কোৱা হৈছে যে বৰষুণ আহিব নেকি, ৰোহিত দাই কৈছে বৰষুণ নাহে বাৰু। তো বৰষুণ নহাটোৱেই বিচাৰোঁ, আৰু আপোনালোকেও আশা কৰক বৰষুণ নাহিবলৈ। আৰু এতিয়া এয়া আপোনালোকে দেখিছে, বস্তু আনি আছে। বৰ্তমান যিখিনি খলা আছে, এই খলাখিনি বনাই হোৱা নাই, বনোৱাত ব্যস্ত। আৰু এতিয়া বাঁহ চাহ এয়া আনি আছে, আপোনালোকে দেখিছে, ৰাইজে হজ কৰি আছে। আৰু লগতে আমিও অকণমান কাম কৰিলোঁ। কাম কৰাটো আপোনালোকক দেখাব নোৱাৰিলোঁ, আমি অলপ কাম কৰিলোঁ। বসুদা এয়া গৈ আছে এতিয়া, এয়া বসুদাৰ লগতে আহিছোঁ। মানে যিহেতু মোৰ গাড়ীখন আৰু বাইকখন দুইখনেই পূৰা বৰবাদ হৈ গ'ল। বৰবাদ মানে বেয়া হৈ আছে, সেইটো কাৰণে মোৰ গাড়ী অনা নাই, দাদাৰ লগতে আহিলোঁ। আৰু আজি আহি পেলাই ইয়াত ইমান ভাল লাগি আছে। তো সকলোৱে আহিব, মই থাম্বনেইলখনত মই দি দিম ডেটটো। আৰু আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰাম ফ'ল' কৰা নাই, মোৰ ইনষ্টাগ্ৰাম নেম শ্ব' হৈ আছে তলত, চাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যোনে যোনে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, অল ন'টিফিকেশ্যন অন কৰিব। আৰু সেয়াই, আৰু আমিও আহিম বাৰচৰীয়া ভাওনালৈ। আৰু আপোনালোকেও আহক, সকলোকে নিমন্ত্ৰণ জনালোঁ। আৰু আহক, ইয়াৰ মজাটো লওক। আৰু আজিলৈ বাই বাই।